নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আনিছোঁ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে নিশ্চয় আনিছোঁ ব্লগ। আজি মই আপোনালোকক দেখুৱাম যে আজি আমাৰ ঘৰত এটা খানা আছে। খানাটো কিহৰ উপলক্ষে খানাটো হৈছে সেইটো আপোনালোকক শেষত জনাই যাম। আৰু ভিডিঅ'টো শেষলৈকে চাব। ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। পূজা চলি আছে। এয়া বৌ বনাবলৈ আছে। বৰ ঠাণ্ডা লাগিছে, জুই ফুৱাই আছে। মচুৰ দাইল আৰু পচলা, আলু, মাছ দি বনোৱা হ'ব। এয়া বুট দাইল, আলু বইল কৰা হৈছে। এয়া টামটি মাছ দেখাই দিয়া আকৌ। মাছ এয়া আৰু এয়া ইয়াত অমিতা, আলু বইল কৰা হৈছে। আৰু আপোনালোকক দেখুৱাই থাকিম। এতিয়া মাছ ভাজি লোৱা হ'ব। জ্বলা ভাজিৰ কাৰণে ইয়াত কৰা হৈছে পিঁয়াজ, আদা ৰচুনৰ পেষ্ট, শুকান জলকীয়া, দালচেনি, লঙৰ গুড়ি, ৰেড চিলি আৰু এইটো মছলাৰ মাছত দিয়া মছলাৰ গুড়ি।
চব্জি বনোৱা হৈ গৈছে আৰু ৰুটি বনাবলৈ আছে আৰু আমাৰ ৰাইজসকলো আহি পিনি উপস্থিত হৈছেহি আৰু কেইগৰাকীমান আহিবলৈ আছে। এতিয়া 3গৰাকী 4গৰাকী আছেহি আৰু মই ভিতৰত চব্জি বনাই থকাৰ কাৰণে মায়ে ভিডিঅ'টো কৰিবলগীয়া হ'ল। মায়ে কৰি থৈছে ভিডিঅ', সেইবাবে মই অডিঅ' কৰি পিনি দিবলগীয়া হৈছে। ৰাইজসকলে তামোল চালি খাই আছে আৰু দেখুৱাই থাকিম আপোনালোকক। আমাৰ এইয়া আয়োজন চলি বনাব লাগিব এতিয়া। ৰুটি বেলিছে মণিকা কোঁৱৰে, আমাৰ গোটৰ সদস্য। কল্যাণী আত্মসহায়ক গোটৰ আজি এটা খানা আয়োজন কৰা হৈছে। সেই আয়োজনটো উপলক্ষে মণিকা কোঁৱৰে ৰুটি বেলি আছে। এই তাৰপিছতে অমিতা দি চব্জিখন বনাই আছে চৌকাতে। তাৰপিছতে এইফালে মাছ পচলা আৰু আলু দি জ্বলা ভাজি কৰা হৈছে। অলপ দেৰি পিছতে খানাৰ আয়োজন হ'ব। আপুনি এইয়া আমাৰ খোৱা আৰম্ভ হৈছেগৈ আৰু। গোটৰ খানা, গোটৰ এই প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আজি লুচি ভাজি কৰা হৈছে। কল্যাণী আত্মসহায়ক গোটৰ আজি প্ৰতিষ্ঠা বেক ডেট কৰি কৰা হৈছে দেই। 2003 চনৰ 5 জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মে'ত কৰা হয়। মে'ত হৈ গ'লে কিন্তু এতিয়া সেই ডেটটো মানে বদলি কৰি দিয়া হৈছে আৰু মানুহৰ অসুবিধাৰ কাৰণে। আজিয়ে খানাটো কৰিবলৈ পালোঁ। পচলা জ্বলা ভাজি কৈ দিয়া অমিতা বুট দালি আলু তিয়হৰ চাটনি সেইখিনি নাই পোৱা। এইকেইখনত তিয়হ চাটনি দিয়া। এইখন তিয়হ চাটনি পোৱা নাই নহয়। অঁ জ্বলা ভাজিটো পচলা আগতে এবাৰ খোৱা হৈছিলে। জ্বলা খাই চোৱা নাই কেনেকুৱা হৈছে, খালে গম পাবাতো। ৰাইজসকলে ক'লেহে গম পোৱা যাব দেই কেনেকুৱা হৈছে সোৱাদ। হৈ যাওক সোৱাদ কেনেকুৱা হৈছে। মজা হৈছে। নাজমীয়ে মজা বুলি কৈছে যেতিয়া একেবাৰে ভালেই লাগিব চাগে খাবলৈ। সুন্দৰ হ'ব খোৱা। আমাৰ মাইনাটো খাই কেনেকুৱা লাগিছে? ধুনু লাগিছে নাই? হে ভাল লাগিছে না? লাগিছে নাই খাই? অঁ ধুনু লাগিছে। আজি কিমান বছৰ অতিক্ৰম কৰিছে বাৰু আমাৰ গোটটোৱে? হিচাপৰ আকৌ 22 চলে, এতিয়া 20 বছৰে ওচৰ আছে। 20 বছৰ 19 বছৰ 3 হয় নাই? 2003 চনৰ এতিয়া 22 চন চলি আছে। আমি নাতি দেখিলোঁ। এতিয়া ৰাইজসকলে খাই আছে। খাইছো আৰু দেই খাইছো। গবাগব মাৰি আছো আৰু। এয়া আমাৰ বিলনীয়া এইগৰাকী বৌ সকলোৱে খাই আছে আৰু আহিবলৈ আছেই বাৰু মানুহ। তেওঁলোককো দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে শুনিলে যিহেতু কিহৰ কাৰণে খানাটো কৰা হ'ল। গোটৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে পতা হৈছে। এয়া লুচি ভাজি আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিলোঁ। যদিহে ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।